হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইফালে ধুনীয়াকৈ সাজি কাচি লৈছোঁ আৰু যাওঁ অকণমান ফুৰিবলৈ। এয়া মই পাতল হালধীয়া ডিজিটেল প্ৰিণ্টৰ কাপোৰ এযোৰ পিন্ধিছোঁ আৰু এইফালে ফুলি এযোৰ লগাইছোঁ আৰু খাৰু এযোৰ পিন্ধিছোঁ, চিম্পুল চেইন এডাল পিন্ধিছোঁ। এইফালে মোৰ পূৰা ৰেডি হৈ গ'লোঁ। তাৰপাছতে এইফালে একদম গাড়ীত উঠি আহি আছোঁ। এইফালে পাই গ'লোহি পূৰা ধুনীয়াকৈ। এইফালে নাজিৰা টাউন আহিছোঁ ক'লৈ জানেনে? আই ঘৰলৈ। এইফালে আই ঘৰলৈ আহি পাই গৈছোঁহি আইহঁতৰ ঘৰ। এয়া আহি পাই গ'লোহি ঘৰ। তাৰ পাছতে এতিয়া ঘৰটো দেখাই দিছোঁ। বহুদিনৰ মূৰত আহিছোঁ ন, বিহুতেই অহা, কিন্তু বিহুৰ পাছত এইবাৰ আহিছোঁ। তাৰপাছতে এতিয়া চোতালতে হাঁহকেইটা চাওকচোন, মুখা কৰি আছে আৰু হ'ব এতিয়া লাহে ধীৰে আহিছোঁ যেতিয়াতো হ'ব কিবা কিবি ন, তাকে বোলো দেখাই দিওঁ। এইফালে একদম পটককৈ গৈ পালোঁগৈ পাছফালখন চাই আহোঁ বুলি। পাছফালখনো চালোঁ। তাৰ পাছতে আৰু মই অহাৰ খবৰ পাই টিকলি আহি গ'ল। টিকলি, এইফালে ভাইটি বোৱাৰী, তাৰপাছতে এইটো ভাইটি। এতিয়া মায়ে দিছে চাহ। এইফালে পূৰা ধুনীয়াকৈ চাহ বাকি আনিছে আৰু এইফালে আমি গোটেইকেইটাই মিলি এতিয়া ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ। তাৰ পাছতে এই গোলজনী চাওকচোন বাহিৰলৈ আহিবলৈ লাগে মোৰ কোচত উঠি। এইফালে তাকে বোলো অকণমান লৈ লওঁ বুলি এয়া পূৰা ধুনীয়াকৈ একদম কোচত উঠি লৈছে। তাৰ পাছতে এতিয়া আহি পাই গ'লোহি দাইহঁতৰ ঘৰ। এইফালে আৰু ফুলনি বাৰীখন মোক দেখাইছে, বৰ্ণালী পূজাৰীয়ে দেই। বাই মই ৰোৱা ফুলখিনি চাওকচোন। তাৰপিছতে ঠিক আছে মই চাওঁ বোলো। তাৰপিছত আৰু গোলই আকৌ হাঁহি কি দেখাইছে, এয়া ফুল দেখাই আছে, তাইৰ ভাষাত কৈ আছে কি কৈছে। তাৰপাছতে পূৰা ধুনীয়াকৈ সজাই থৈছে। মই জোকাৰিছোঁ আৰু ইটো সিটোকৈ। তাৰপাছতে ধুনীয়াকৈ দেখাই দিছোঁ। তাৰপাছতে একদম আহি পাই গ'লোহি ভিতৰ। এইফালে শুই আছে টিকলাটো, একদম মূৰত দুখ পালে পৰি লৈ পূৰা একদম একটঙনা হৈ আছে। তাৰপাছতে এতিয়া পাকঘৰটো লগাই দিছে ফুল, তাকে দেখাই হাঁহিছোঁ আৰু কৈছোঁ। তাৰপাছতে এইফালে ভণ্টিয়ে দি দিছে চেৱা দিয়া ভাত। এয়া ৰান্ধনি আমাৰ ভণ্টিজনীয়ে পূৰা চেৱা দিয়া ভাত বনাই দিছে। তাৰপিছত গোলমনে এইফালে গা পা ধুই মোৰ ফালে চাই হাঁহি চাওকচোন, দাঁতকেইটা ওলাইছে, কি ধুনীয়াকৈ হাঁহি আছে তাই। এইফালে একদম দাঁত চাত উলিয়াই লৈছে। তাৰ পাছতে এইফালে মাকৰ লগত লাগি অকণমান থিয় হৈছে চাওকচোন, কি ভাল পাইছে থিয় হৈছে আৰু এইফালে আইতাকৰ ওচৰলৈ যাবলৈ পাৰিব আৰু হাঁহি ভয়তে এইফালে বহি দিছে। তাৰ পাছতে এতিয়া আমি যাওঁ অকণমান গোলক লৈ পানি। এয়া গোল বহি আছে মোৰ কোচত। এয়া পূৰা ধুনীয়াকৈ একদম বহি আছে, কি কৰোঁ কি নকৰোঁকৈ একদম হাউলি দিছে আৰু। তাৰপাছত তেনেকুৱাতে এইফালে ভণ্টিয়ে দিলেহি জলপান। এয়া মায়ে খাই আছে চেৱা দিয়া ভাতৰ জলপান। তাৰপাছতে সেইফালে ভণ্টিয়ে খাই আছে আমাৰ ৰাহু বাইদেউ, পূৰা ধুনীয়াকৈ বহি লৈছে মাজতে। এইফালে বেভো একদম থিয় হৈ আছে। তাৰপাছতে এতিয়া আমি খাই লওঁ। তাৰপাছতে আৰু এয়া লাষ্টৰ পৰিৱেশটো চাওক।